बाक्सानि बकुवामारिनि अरुणाचलाव खामानि मावनो थांनानै गोमाना थानाय बाक्सानि जयनाल आलिया न'सिम नुजाफैबाय। अरुणाचल प्रदेशआव खामानि मावनो होनना थांनानै गोमाहैनाय बाक्सा जिल्लानि सिङाव थानाय बकुवामारिनि जयनाल आलिया दिनै गावनि न' फारसे रैखाथियै सौफैफिनो। न' फारसे सौफैनानै जयनाल आलिया अरुणाचल प्रदेशआव खामानि मावनो थाहैनाय सुबुंफोरा गोमानायनि सोमोन्दै गासिबो खोथाखौ फोरमायथिना होयो। जयनाल आलिया फोरमायनाय बायदिब्ला बकुवामारिनि साहादत आरो मालिक मुंनि सानै दालालनि हेफाजाबाव अरुणाचल प्रदेशसिम खामानि मावनो थांदोंमोन बाक्सानि बकुवामारिनि साथाम सुबुंफोरा। दालालफोरा 20 लाख राङाव खामानि मावनो थांनाय सुबुंफोरखौ फानहैनायनि गोख्रों अजद दैखांदों जयनाल आलिया। गावसिनि न' फारसे गिदिंबोफिननो लानायाव पिस्तलजों गुलि गावनानै आखायाव सिखा लानानै मावफारियाफोरखौ ठिकादारा सिगिदोंमोन होननानै जयनालआ फोरमायो। जायनि थाखाय गिनायजों खारखोमानो नाजादोंमोन बकुवामारिनि साथाम सुबुंजों लोगोसे आसामनि गासै 19 खामानि मावनो थांनाय सुबुंफोरा। মালেকে নদীৰ সিপাৰে মালেকে চাহাদতে আমাক লৈ গৈছিল কামত এই অৰুণাচলত কামৰ কথা কৈ পেলাই আমাক লৈ গৈছিল। নিয়াৰ পিছতে অৰুণাচলত গ'লোঁ। যোৱাৰ পিছত তাতে বোলে কামটো নহয় বোলে আৰু সেই আৰু আগত যাব লাগে, আৰু 2 দিনকৈ ৰাস্তাত যাব লাগে। তাৰে জেগাখিনিৰ নামটো হ'ল আপোনাৰ ডামিং, আৰু এইখিনি জেগাটোৰ নাম হ'ল কলৰিং। আৰু যিখিনি জেগা আমি কেম্প কৰি আছিলোঁ এইখিনি জেগাৰ নামটো কি আছিল, হৰি। তাতে আমি কেম্প কৰি তাতে কামটো আমি কৰিলোঁ। কিন্তু কাম কৰিলোঁ আমি ঘৰতে কৈ গৈছোঁ, আগৰ পৰাই কৈ গৈছোঁ তেহেঁতৰ লগত, ঠিকাদাৰৰ লগত, মালিকৰ লগত আগি কৰি বস্তুত আমি ফিক্স আলাপ কৰি গৈছোঁ। যেতিয়া আমাৰ ঈদ আহিল, ঈদত আমি বেছি দিন থাকিব নোৱাৰোঁ, বৰ বেছি থাকিলে আমি 1 মাহ কাম কৰিব পাৰিম। গতিকে আমি ঈদৰ 5 দিন আগত আমাক ছুটি দিব লাগিব। এইটো এগ্ৰিমেণ্টটো মানে লেবাৰৰ লগত, ঠিকাদাৰৰ লগতো হৈ গৈছে, আৰু সিহঁতৰ ঠিকাদাৰৰ লগত আৰু মালিকৰ লগতো এগ্ৰিমেণ্টটো হৈ গৈছে যে ঈদত 5 তাৰিখত মানে লেবাৰকেইটা বিদায় দিব লাগিব, সিহঁতক ঘৰত পঠাব লাগিব। যেতিয়া মানে 5 তাৰিখটো চাপি আহিল, আমাৰো মানে ঘৰত আহিবা টাইম হ'ল। এতিয়া মালিকক একদিন গেলে, আমাৰ ছাইডত গেল মালিকটো, মেইন মালিকটো গেল। পিছত মালিকক ক'লোঁ যে ছাৰ আমলোক তো अभी घर जाना है, तो अभी तो 30 तारीख ना 28 तारीख ऐसे हो रहा है टाइम, लेकिन हम 5 तारीख में तो हमको घर जाना ही पड़ेगा सर। तो ठीक है, कोई बात नहीं, आप तुम लोग का ठेकेदार तो है ना? हाँ ठेकेदार तो है, और ठेकेदार का ना तो 5 तारीख में तुमको छुट्टी करो। পরে আমরা কাম করি, কাম করার পিছতে আর সেই মানুহজন এই ঘৰত গ'ল, এই ৰহমে, তাৰ নাম হ'লে সেই ৰহম, মেইন মালিক এই ঠিকাদাৰ সেইটোৱে, মেইন ঠিকাদাৰটো সেইটোৱে। আমাক আৰু থৈ পেলাই গেল সেই ঘৰত, যে আমি ঘৰৰ পৰা অহাৰ পিছত আমি 25 তাৰিখে আহি যাম ইয়াত, অহাৰ পিছত তোমাক 5 তাৰিখে ইয়াৰ পৰা গোটেইখিনি মানুহ আমি লৈ ঈদ খাব যাম। গতিকে আমিও যাম, সিহঁতো মানে নিজে লগত থাকিব, এনেকৈ আমাক ক'লা, কৈ পেলাই আৰু সি ঘৰত গ'ল। ঘৰত যোৱাৰ পিছত 30 তাৰিখ আহিল, এই মানুহটো নাই। 25 তাৰিখে যাই তাতে আমাৰ তাতে পাব লাগে মানুহটো, কিন্তু 30 তাৰিখ হৈ গ'ল, এই মানুহটোৰ খবৰ নাই। তেতিয়া আমি ফোনে অলপ যোগাযোগ কৰি আছোঁ, মানুহটো কয় আমি কালি গাড়ীত উঠি আছোঁ, আমি যাই আছোঁ। তাৰপিছত ফোনে অলপ যোগাযোগ কৰি আছোঁ, মানুহটো কয় আমি কালি গাড়ীত উঠি আছোঁ, আমি যাই আছোঁ। তাৰপিছত নাই, 30 তাৰিখ মানে 31 তাৰিখ পাৰ হৈ গ'ল, নাই মানুহটো খবৰ নাই। তাৰপিছত আৰু 2 দিনমান গেলে, 3 তাৰিখত যেতিয়া আহি গ'ল, তেতিয়া ক'লোঁ যে এতিয়া তাৰ 3 তাৰিখ আজি, ইহঁতে 3 তাৰিখে আহিলে, আমি আৰু আছে মাজত 2 দিন, 5 তাৰিখত আমি ইয়াৰ পৰা যাবই লাগিব। পিছত সেই মানুহজন কৈ আছে যে তোমালোকে টেনশ্যন কৰিব নালাগে, আমি আহি আছোঁ, অহাৰ পিছত তোমাক আমি যাব দিম, আমি গ'লে আৰু টেনশ্যন নাই। এই নাই, মোটামুটি 5 তাৰিখ পাৰ হৈ গ'ল, মানুহটো নাহিলে। এতিয়া মালিকক ক'লোঁ, মালিকে আৰু উল্টাকৈ আমাক ক'লাক যে তোমালোকে যাওয়ার কথা আছে, তোমার ঠিকাদার নাই, তোমার ঠিকাদার নহকে সেনকে আমি তো যাব নিদো না, ঠিকাদার নহকে যাব নরা, ঠিকাদার লাগবো। ঠিকাদার তো নাই,
তে আমাৰ আৰু যোৱা নহ'ব নেকি সেই বুলি আমি আগৰ পৰাই কৈছোঁ আপোনাক, গতিকে আমি যাম বুলি কৈছোঁ। তেওঁতে নাই নামানে যে নামানে মানে আমাক আহিবই নিদিয়ে। তাৰে মেনেজাৰটো আছিল টানি, সেই টানি মানুহটো বৰ বেয়া মানুহ। সিহঁতে তাৰমানে বন্দুক দেখায়, দাও দেখায়, ভয় দেখায়। মোটামুটি 40-42টা মানুহ আছোঁ আমি লেবাৰ, গোটেইকেইটা মানুহ মাতি পেলাই এনেকৈ লাইন ধৰালাক। গোটেইকেইটা মানুহ লাইন ধৰাই পেলাই মাজত তাহাঁতে মানে দুটা ফায়াৰিঙো কৰিছে আৰু দাও দি মানে দাও দেখাইছে যে তাহাঁতে ঘৰত কাবাই গ'লে দাও দি কাটিম, এনেকৈ মানে ভয় চয় দেখাইছে আৰু মানে আমাক আহিবই নেলাগ। আৰু আমি আহিম বুলি ভাবছোঁ, 5 তাৰিখে ওলাইছিলোঁ, কিন্তু পিছত আমাক আহিবই নেলাগ। লাষ্টত উপায় নাই, লাষ্টত আমি আৰু এতিয়া মজবুৰিত পৰি গ'লোঁ যে নাই, এতিয়া আমি আৰু ইয়াতে থাকিলে পইচাও নাপাওঁ, কাম কৰিলেও পইচা নাপাওঁ, আৰু পাওঁ পইচা আমি এইখিনি পইচা নাপাওঁ। এতিয়া ঠিকাদাৰো পলালাক, গতিকে ঠিকাদাৰ নহওঁকেতো আমাক যাবও নেদে, ঠিকাদাৰ লাগবই, ঠিকাদাৰ নহওঁকে আমাক যাব নেদে। গতিকে আমাৰ এই লেবাৰৰ ঠিকাদাৰ যে আছিলে, এই মালেগাঁও চাহাদতে নদী কৰে, সিহঁতকো ক'লোঁ যে আমিতো সেই ৰহম চহম তাতে আমি অহা নাই, আমি তোহাৰ লগতেহে আহিছোঁ, আৰু তহঁতে আমাৰ শ্ৰদ্ধা, গতিকে এতিয়া তইহে গম বুজবি। গতিকে আমি সেই ৰহম চহম আমি বুজি নাপাওঁ, চিনি নাপাওঁ। গতিকে হৈছে যে বাক্সা জিলাৰ, বিশেষ কৰি বাক্সা জিলাৰ 3জনকৈ শ্ৰমিক অৰুণাচল প্ৰদেশত কাম কৰিবলৈ গৈছিল। বাক্সা জিলাৰ ভোকামাৰীৰ মালেক আৰু চাহাদতৰ নেতৃত্বত তেওঁলোকে লৈ গৈছিলে অৰুণাচল প্ৰদেশত কাম কৰিবলৈ। আমি দেখা পাইছোঁ অৰুণাচল প্ৰদেশত 2 মাহৰ ধৰি তেওঁলোকে কাম কৰি আছিলে আৰু ঘৰৰ লগত কোনো ধৰণৰ তেওঁলোকৰ যোগাযোগ নাছিলে। অৱশেষত আমি দেখা পাইছোঁ যোৱা 5 তাৰিখে সেই শ্ৰমিকসকলৰ ফালৰ পৰা 19জনকৈ শ্ৰমিক সেই ঘন জংঘলৰ মাজেদি তেওঁলোকে পলাই অহাৰ চেষ্টা কৰিছিলে। আৰু এই ভুক্তভোগী যিসকল শ্ৰমিক আছে, এই শ্ৰমিকসকলৰ ভাষ্য অনুসৰি তেওঁলোকে কি কাৰণত তাৰ পৰা পলাই আহিব লগা হ'ল, তাৰে যিজন ঠিকাদাৰ আছিলে আৰু এই যিজন ৰহম নামৰ যিজন ঠিকাদাৰ আছিলে লখিমপুৰৰ, তেখেতে সেই কোম্পানীৰ পৰা 20 লাখকৈ টকা তেওঁলোকে লৈছিলে। এই শ্ৰমিকসকলৰ নামত টকা লৈ শ্ৰমিকসকলক দিয়া নাছিলে। আৰু অৱশেষত শ্ৰমিকসকলে যেতিয়া ঘৰত আহিবলৈ লৈছিলে, তাৰে যিজন কোম্পানী আছিলে, কোম্পানীৰ যিজন মেনেজাৰ আছিলে, টানি নামৰ যিজন মেনেজাৰ, সেই মেনেজাৰে সেই শ্ৰমিকসকলক লাইন কৰাই থিয় কৰাই সন্মুখতে তেওঁলোকে দুটাকৈ গুলি ফুটাইছিলে আৰু মৃত্যুৰ ভাবুকি দিছিলে। অৱশেষত তেওঁলোকে তাৰ পৰা পলাই আহিবলৈ বাধ্য হ'ল আৰু পলাই আহি তেওঁলোকে লাহে লাহে 7জনকৈ শ্ৰমিক আহি পাইছিলে, মেইন ৰাস্তাত আহি পাইছিলে, প্ৰশাসনে উদ্ধাৰ কৰিলে। আমি যিখিনি গম পাইছোঁ, ইতিমধ্যে 9জনকৈ শ্ৰমিকক অৰুণাচল প্ৰশাসনে উদ্ধাৰ কৰিছে আৰু বাকী 11জনকৈ শ্ৰমিক এতিয়ালৈকে উদ্ধাৰ হ'বলৈ বাকী আছে। আৰু তাৰে মাজত যিসকল শ্ৰমিক উদ্ধাৰ হ'ল, তেওঁলোকৰ ভাষ্য অনুসৰি কেইজনমান শ্ৰমিক ইতিমধ্যে অৰুণাচল প্ৰদেশৰ ঘন জংঘলত মৃত্যুবৰণ কৰিছে। আৰু যিসকল শ্ৰমিক মৃত্যুবৰণ কৰিছে আৰু যিসকল উদ্ধাৰ হ'বলৈ বাকী আছে, তেওঁলোকক অৰুণাচল প্ৰশাসনে অনতিপলমে উদ্ধাৰৰ ব্যৱস্থা কৰিব লাগে, উদ্ধাৰ কৰি নিজা গৃহত পঠাব লাগে। আৰু অৰুণাচল প্ৰদেশৰ চৰকাৰ আৰু অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি আহ্বান জনাইছোঁ আমচুৰ ফালৰ পৰা। ইতিমধ্যে আমচুৰ টীম যিহেতু অৰুণাচল প্ৰদেশত উপস্থিত আছে, আমচুৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ, যিসকল শ্ৰমিক ইতিমধ্যে মৃত্যুবৰণ কৰিছে তেওঁলোকক আৰ্থিক সাহায্য প্ৰদান কৰিব লাগিব। অৰুণাচল প্ৰদেশ চৰকাৰে হওক, অসম চৰকাৰে হওক, ভাৰত চৰকাৰে হওক, কিয়নো তেওঁলোকে আছিল একমাত্ৰ উপাৰ্জনকাৰী। যদি এতিয়া চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সহায় সহযোগ আগ নবঢ়ায়, তেতিয়াহ'লে কিন্তু সেই তেওঁলোকৰ পৰিয়ালখিনি কিন্তু মৃত্যুবৰণ কৰিব লগা হ'ব। সেই হিচাপে আমি দাবী উত্থাপন কৰিছোঁ। আৰু অচিৰেই এই যি ঘটনা হ'ল, এই ঘটনা আচলতে কি কাৰণত কেনেকৈ হ'বলৈ পাৰিলে, এই ঘটনা সন্দৰ্ভত এটা CBI তদন্ত হ'ব লাগে। আৰু এই CBI তদন্তৰ জৰিয়তে যিসকল দোষী, এই ঘটনাৰ লগত যিসকল কালপিত জড়িত হৈ আছে, তেওঁলোকক অনতিপলমে গ্ৰেপ্তাৰ কৰি জেল হাজতত প্ৰেৰণ কৰিব লাগে।